দ্য হোল ব্ৰেইন চাইল্ড এই কিতাপখনৰ মতে ইন ব্ৰড চেন্স আমাৰ ব্ৰেইনৰ দুটা পাৰ্ট থাকে আৰু ইয়াত দেখা গৈ আছে আমাৰ ব্ৰেইনৰ প্ৰধান অংশ চাৰিটা ফ্ৰণ্টেল লোব টেম্পৰেল লোব পেৰিয়েটেল লোব আৰু অক্সিপিটেল লোব আৰু এইখিনিও আমাৰ ব্ৰেইনৰে এটা পাৰ্ট হয় এইটো আমাৰ এটা ছাইডৰ পৰা ব্ৰেইনটো দেখা গৈ আছে যদি আমি এনেকৈ কৰোঁ তেতিয়াহ'লে ব্ৰেইনক আমি কি কৰিব পাৰোঁ দুটা ভাগত ভাগ কৰিব পাৰি ইন ব্ৰড চেন্স এই গোটেইকেইটা পাৰ্টৰ কি আছে ৰাইট ছাইড এণ্ড লেফ্ট ছাইড আছে ব্ৰেইনৰ এই দুটা ভাগক লেফ্ট ব্ৰেইন আৰু ৰাইট ব্ৰেইন বুলি কোৱা হয় ৰাইট ব্ৰেইন সাধাৰণতে ইম'চনেল ব্ৰেইন হয় যিটো একদম শিশুৰ জন্মৰ অৱস্থাৰ পৰা এইটো বিকাশ লাভ কৰে সাধাৰণতে আমাৰ আৱেগ অনুভূতি নন ভাৰ্বেল কমিউনিকেশ্যন যেনেকৈ বডি লেংগুৱেজ ফেচিয়েল এক্সপ্ৰেশ্যন আপুনি মুখেৰে কি কৈ আছে কান্দা কান্দা অনুভৱ হৈ আছে আপোনাৰ হাঁহি অনুভৱ হৈ আছে আপোনাৰ হহা কান্দা আপোনাৰ আৱেগ অনুভূতি সকলো বস্তু বুজি পায় শিশু যেনে 1 to 3 ইয়াৰ্ছৰ ভিতৰত বুজি পায় যিহেতু ৰাইট ব্ৰেইনটো জন্ম হোৱাৰ পিছৰ পৰা বিকাশ লাভ কৰে আৰু লেফ্ট ব্ৰেইন যিটো বিকাশ লাভ কৰে আমাৰ জন্মৰ 3 বছৰ বয়সৰ পিছৰ পৰা 1 to 3 ইয়াৰ্ছৰ ভিতৰত ৰাইট ব্ৰেইনেই আমাৰ কি কৰে বিকাশ লাভ কৰে কিন্তু ইয়াত লেফ্ট ব্ৰেইনৰ কোনো বিকাশ লাভ নকৰে কাৰণ লেফ্ট ব্ৰেইনটো হৈছে লজিকেল ব্ৰেইন আৰু যিটো ব্ৰেইন শিশুজনৰ 3 বছৰ বয়সৰ পিছত সেইটো বিকাশ লাভ হয় এবছৰৰ পৰা 3 বছৰ বয়সলৈকে শিশুৱে একো বস্তু লজিকেলি বুজি নাপায় সিহঁতে চিন্তা চৰ্চা কৰিবই নোৱাৰে সিহঁতৰ কোনো ধৰণৰ লজিকেল থিংকিং নাথাকে যাৰ কাৰণে 3 বছৰ পিছৰ পৰাই লেফ্ট ব্ৰেইনটো ডেভেলপ হয় তাৰ পিছৰ পৰাহে শিশুৱে যুক্তি সহকাৰে বস্তুবোৰ বুজি পায় লেফ্ট ব্ৰেইনটো সাধাৰণতে লজিকেল ব্ৰেইন হয় শিশুৱে নহয় সকলো মানুহৰ কাৰণেই আমাৰ লজিকেল থিংকিংবোৰ আমাৰ লেফ্ট ব্ৰেইনেই কৰে লজিকেল মেথমেটিকেল আণ্ডাৰষ্টেণ্ডিং প্ৰব্লেম ছলভিং টাইম এণ্ড ছিকুৱেঞ্চ তাৰপিছত আছে কোনো ধৰণৰ ফেক্ট তাৰপিছত এইখিনি কোনো এটা লেংগুৱেজক ৱৰ্ডত কনভাৰ্ট কৰাৰ যি কেপেবিলিটি এইটো আমাৰ লেফ্ট ব্ৰেইনতে হয় ডেট মিনছ লজিকেল ব্ৰেইনতে হয় আমাৰ যিকোনো এটা বস্তু ইমেজ ডিটেক্ট কৰাৰ কেপাচিটি ৰাইট ব্ৰেইনত হয় আৰু সেই ইমেজটোক লেংগুৱেজত কনভাৰ্ট কৰিবলৈ যি ৱৰ্ডৰ প্ৰয়োজন হয় ৱৰ্ডটো আমাৰ লেফ্ট ব্ৰেইনত হয় যেনেকৈ আমি ABC বা অ যি আমাৰ আখৰ আছে লেটাৰ আছে এইবিলাক আমি এজ এ ইমেজ ডিটেক্ট কৰিব পাৰিছোঁ ৰাইট ব্ৰেইনত কিন্তু আমি এইটো লেফ্ট ব্ৰেইনত এইকেইটা আখৰ মিলাই যে এটা শব্দ গঠন হয় আৰু এই শব্দটো এটা আমি লেংগুৱেজত কনভাৰ্ট কৰিব পাৰোঁ আমি লিখিব পাৰোঁ আমি ক'ব পাৰোঁ এইখিনি কেপাচিটি আমাৰ লেফ্ট ব্ৰেইনত হয় অৰ্থাৎ লজিকেল ব্ৰেইনত হয় তেতিয়ালৈকে আমি মানুহবোৰৰ ৰাইট ব্ৰেইনটো সক্ৰিয় হৈ থাকে তেতিয়ালৈকে আমি মানুহবোৰ বহুত বেছি আৱেগিক হৈ যাওঁ কিন্তু আমাৰ যেতিয়ালৈকে লেফ্ট ব্ৰেইনটো সক্ৰিয় নহয় তেতিয়ালৈকে আমি কোনো বস্তু লজিকেলি বুজিয়ে নাপাওঁ কোনো ধৰণৰ ইয়াৰ যে তাৎপৰ্য কি আছে কেনেকৈ হয় কিয় হয় সেই কথাষাৰ আমি বুজিয়ে নাপাওঁ যেতিয়ালৈকে আমাৰ লজিকেল ব্ৰেইন অৰ্থাৎ লেফ্ট ব্ৰেইনটো এক্টিভ নহয় লেফ্ট ব্ৰেইনটোক সক্ৰিয় কৰিবৰ কাৰণে ৰাইট ব্ৰেইন আৰু লেফ্ট ব্ৰেইনৰ সংযোগ স্থাপন কৰিবই লাগিব যেতিয়া আপোনাৰ ৰাইট ব্ৰেইনটো অধিক সক্ৰিয় হৈ যায় আপুনি অধিক আৱেগিক হৈ যায় তেতিয়া আপোনাৰ লেফ্ট ব্ৰেইন অৰ্থাৎ লজিকেল ব্ৰেইনে কামেই নকৰে শ্বাটডাউন হৈ যায় যেতিয়ালৈকে লজিকেল ব্ৰেইনটো এক্টিভ নহয় তেতিয়ালৈকে সি একোৱে আপোনাৰ কথা বুজিয়ে নাপায় তাৰ মূৰৰ ওপৰেৰে গুচি যায় এইটো ক্ষেত্ৰত এজ এ পেৰেণ্টছ আপুনি এইখিনি গুৰুত্ব দিব লাগিব যদি সি ইম'শ্যনেলি বহুত বেয়া কাম কৰিছে তাৰ অকণ দুখ লাগিছে বেয়া লাগিছে কিবা বেয়া ব্যৱহাৰ কৰিছে তেতিয়া লগে লগে তাক আপুনি কোনো যুক্তি সহকাৰে একো নুবুজাব তাক জাষ্ট আঁকোৱালি ল'ব তাক মৰম কৰিব তাক হাগ কৰিব তাক আপুনি এটা চুম্বন দিব তেতিয়া লাহে লাহে যেতিয়া আপোনাৰ লগত হাৰ্ট টু হাৰ্ট কানেক্ট হোৱাৰ পিছতহে আপুনি লাহে লাহে লজিকেল ব্ৰেইনটো এক্টিভ হ'ব আৰু আপুনি বুজাব তেতিয়াহে আপোনাৰ কি কৰিব সি লজিকেল ব্ৰেইনটোৱে ভালকৈ কাম কৰিব সি বুজি পাব আপুনি কি এক্সপ্লেনেশ্যন দিছে কি যুক্তি দিছে সেইটো তেতিয়াহে বুজি পাব যেতিয়া তাৰ লেফ্ট ব্ৰেইনে কাম কৰিব বুলি নহয় 99% গাৰ্জেন এনেকুৱাই কৰে যে মোৰ শিশুজনে যদি এনেকুৱা এটা চিটুৱেশ্যনত এনেকুৱা এটা কাম কৰিছে সি লগে লগে ধমক দিয়ে আৰু কি কৰে লগে লগে বুজাব চেষ্টা কৰে যে এইটো বেয়া কাম এইটো কিন্তু সেই কথাষাৰ আপোনাৰ কামত নাহে বহুত গাৰ্জেনে এনেকুৱা কমপ্লেইন আপুনি চাব যে মই ইমান বুজাইছোঁ ইমান কৰি তথাপিও কামত নাহে ডেট মিনছ যেতিয়া সি আৱেগিক হৈ আছিলে তেতিয়া তাৰ লজিকেল ব্ৰেইনটো শ্বাটডাউন হৈ আছিলে কিন্তু আপুনি কোৱা কথাষাৰ তাৰ মূৰৰ ওপৰত গুচি গৈছে সি একোৱে বুজি পোৱা নাই যাৰ কাৰণে সি আপোনাৰ কথাটো ফ'ল' কৰিব পৰা নাই সেইটো কাৰণে যেতিয়ালৈকে তাৰ ৰাইট ব্ৰেইনটো এক্টিভ হৈ থাকিব তেতিয়াহ'লে ইম'শ্যনেলি কাম কৰিয়ে থাকিব কিন্তু বুজাব লাগিব মৰম কৰিব লাগিব আঁকোৱালি ল'ব লাগিব লোৱাৰ পিছত যেতিয়া হাৰ্ট টু হাৰ্ট কানেকশ্যন আপোনাৰ লগত হৈ যাব তাৰ পিছতহে আপুনি কি কৰিব পাৰিব তাৰ ধুনীয়াকৈ বুজাব পাৰিব তাৰ অলপ পিছতহে আপোনাৰ লজিকেল ব্ৰেইনটো এক্টিভ হ'ব হিউজনৰ আৰু তেতিয়া আপুনি কি কৰিব পাৰিব লগে লগে তাক বুজাব পাৰিব বুজাই পেলাই আপুনি ধুনীয়াকৈ এক্সপ্ৰেশ্যন দিব পাৰিব যে তুমি যিটো কাম কৰিছা এইটো বেয়া কাম কৰিছা বা
আজি যিটো বিষয় লৈ দুখ কৰি আছা এইটো বিষয় লৈ দুখ কৰি আমাৰ একোৱে লাভ নাই যিহেতু আমাৰ আগলৈ ইয়াৰ কোনো ধৰণৰ সাৰ্থকতা নাই তেতিয়াহে সি বুজি পাব